বোৱাৰী অ মা কওকচোন। হেৰি নহয়, আজি জুলি আহিব নহয়, বহুত দিনৰ মূৰত ঘৰটো চাফ চিকুণ কৰি থবি আকৌ। ইমান দিনৰ পৰা মাতি আছো, সেও সময়ে নাপায় তাই আহিবলৈ। আজি আহিবলৈ তাই সময় যে পাইছে আকৌ। হ'ব মা, আপুনি চিন্তা নকৰিব, মই চব কৰি থ'ম বাৰু। আৰু বাইদেৱে কি কি খাই ভাল পায় ক'ব, মই বনাই থ'ম। হ'ব দে, মইতো কৈ দিম বাৰু। জীয়েকজনী ইমান দিনৰ মূৰত আহিব, মাকৰ মনটো চাগে বহুত সুখী হৈ আছে। নহ'বনো কিয়, ময়ো ঘৰলৈ গ'লে দেখোন বহুত ভাল লাগে। তেনেকৈ চাগে বাইদেউকৰ মনটো ফূৰ্তি আজি। কিমান দিনৰ পৰা চাগে আহিম আহিমকৈ ভাবি আছে, আহিব পৰা নাই ঘৰখনলৈ। হ'ব যাওঁ পাই, মই এতিয়া কামত ধৰোঁগৈ, নহ'লে আকৌ পাছত দেৰিয়ে হ'বগৈ। মোৰ যে একেবাৰে মন নাই তালৈ যাবলৈ। ইমান গৰমত যে কেনেকৈ থাকিমগৈ মই তাত। ভাল ফেন এখনো আছেনে নাই ঠিক নাই। এওঁ জোৰ কৰিছে বাবেহে ওলাইছে, নহ'লে নগ'লোৱেহেঁতেন। এই চিত থাকি থাকি মই যে আজিকালি গৰম সহ্যই কৰিব নোৱাৰোঁ। হ'লনে তোমাৰ ওলাই? হ'ল ব'লক। ব'লা, নহ'লে দেৰিয়ে হ'বগৈ আহোঁতে। ইমান যে বেয়াও ৰাস্তাবোৰ, আৰু ইমান যে ধূলি। গাঁৱৰ ৰাস্তা বেয়া হ'বই আৰু। হ'ব দিয়া, চিন্তা কৰিব নালাগে, অলপ দেৰি পিছত পাবাগি। মোৰ সেইকাৰণে আহিবলৈ মন নাছিল আকৌ। হ'ব, এতিয়া সেইবোৰ কথা আকৌ উলিয়াব নালাগে আৰু। মাহঁতে চাগে কিমান আশা কৰি ৰৈ আছে তোমালৈ। হ'ব দিয়ক। ভিতৰলৈ ব'লা, আকৌ বাহিৰতে ৰ'লা যে। যাম ৰ'বা, ইমান যে গৰম তাকে ভাবি আছো। ঘৰৰ ভিতৰতনো কেনেকৈ থাকিম। হ'ব ব'লা সোনকালে। মা আহিলি তহঁতি, ভিতৰলৈ আহ। ৰ'দত ৰৈ আছে, ভিতৰলৈ সোমাই আহিব পাৰ। হ'ব মা, বাহিৰত চাগে অলপ ঠাণ্ডাহে হ'ব ঘৰৰ ভিতৰতকৈ। হ'লেও সেইবেলি তই বাহিৰতে থাকিবি নি, ব'ল ভিতৰলৈ। যোৱাই আহা। গৈছো ব'লক। তই ইয়াতে বহ, যোৱাই আগফালে বহক দে। আগফালে ককায়েক আৰু নবৌক কথা পাতক। তই ইয়াতে বহ, অকণমান ঠাণ্ডা পাবি। হ'ব মা, গোটেই ঘৰটোৱে এনেও গৰমেই। বাকী তহঁতৰ খবৰ খাতি ভাল নহয়? মোৰতো ভালেই, তোমালোকৰহে বেয়া যেন পাইছোঁ। ইমান গৰমত ভাল ফেন এখনো নাই। সেই পুৰণা ফেনখনেই মই আগৰ পৰাই দেখি আহিছোঁ আৰু। এইটো ৰুমততো অকণমান চলিছেই। আগফালে যে জোঁৱাই বহা ৰুমটোত অকণো ফেনেই চলা নাই। কিনো কৰিবি আৰু, উপায় নাই নহয়। এই যোনকেইটা ঘটি আনে সেইকেইটা আমাক খাবলৈ হয়হে। সি অকলেই গোটেই ঘৰখন চলাই আছে আৰু। বেছি আকৌ কামৰ বোজা দিবলৈ বেয়া লাগে নহয়। হ'ব, হ'লেও নতুন ফেন এখনো লগাব পৰা নাই। জুলি, পানী লোৱাচোন। ফ্ৰিজৰ পানী নে? জুলি, আমাৰ ফ্ৰিজ নাই নহয়। মই বহুত দিন অহা নাই যে, সেইকাৰণে পাহৰিয়ে গৈছিলোঁ। হ'ব দিয়া, মই এতিয়া নাখাওঁ, পাছতকৈ খাই ল'ম। ইমান গৰমত আহিছা বোলো, পানী অকণ খোৱা নেকি, সেইকাৰণে দিছিলোঁ। হ'ব, মোৰ এতিয়া পিয়াহ লগা নাই, পিয়াহ লাগিলে খাই ল'ম পাছত। ঠিক আছে, হ'ব দিয়া তেতিয়াহ'লে। মই চাহকে বনাওঁগৈ। ঘৰলৈ কেইমাহমান নহাৰ কাৰণে চব পাহৰি থাকিলি নি তই? নহয় মা, গৰমত ফ্ৰিজৰ পানী খাই থাকোঁ যে, সেইকাৰণে পাহৰিয়ে গৈছিলোঁ ফটককৈ। হ'ব দে, ব'ল এতিয়া চাহ খাই লওঁগৈ। ঠিক আছে বাৰু। ইয়াত কি কৰিছ অকলে অকলে? ব'ল আকৌ ভিতৰলৈ। ভিতৰত যে ইমান গৰম থাকিবই নোৱাৰিলোঁ, সেইকাৰণে পুখুৰীৰ ওচৰলৈকে ওলাই আহিলোঁ। তহঁতি যে কেনেকৈ থাক আৰু এই গৰমত দেই। মই যে অকণ থাকিব পৰা নাই পাই। হ'ব দে, এদিনৰ কাৰণেহে আহিছোঁ, এদিনৰ কাৰণে থাক আৰু তেনেকেই। ব'ল এতিয়া, নবৌয়ে ভাত বনাই খাবই পায়। ব'লা। ইমান গৰমত জুইত কেনেকৈ ভাত বনাই আছা? গেছ এটা আনি নোলোৱা কিয়? এয়া পাই, আনিম বুলি ভাবিছিলোঁ, এইবাৰ পইচা নুজুৰিলেগৈ আকৌ, সেইটো কাৰণে আনিবলৈ নহ'ল। কিনো বনাইছে চাওঁচোন মই। ইছ ৰাম, এইবোৰ কি বনাইছে? ইমান পনীয়া দাইল খামনে আমি? মই হ'লে নাখাওঁ দেই এইবোৰ। আজি দুইটা থাকা নহ'লে, ইমান দিনৰ মূৰত আহিছা। মই কৈ চাওঁ বাৰু কি কৰে। মা, মই হ'লে এইবোৰ ভাত খাবলৈ নাই দেই। কি হ'লো তোৰ ফটকে? যিহে পনীয়া দাইল বনাইছে, মই হ'লে এইবোৰ খাবলৈ নাই। আমাৰ যদি খুৱাবলৈ মনে নাই, তহঁতি ক'লেই হ'ল। আমি নাহিলহেঁতেন নহয়, নহ'লে আহিয়ে চাহ খাই গুচি গ'লোগৈহেঁতেন। তুমি এইবোৰ কি কথা কৈছা? মাজনী, তই তেনেকৈ কৈছ যে? মই ঠিকেই কৈছোঁ, মই এতিয়াই ঘৰলৈ যাওঁগৈ। হেৰ' তেনেকুৱা নকৰিবি, দাদাই গম পালে কি বুলি ভাবিব বাৰু? নবৌ ইমান কষ্ট কৰি গৰমত জুইত ভাত বনাই আছে, তই আকৌ কিয় তেনেকৈ কৈছ? দেখিছোঁ নহয় কি বনাই আছে, আৰু মই বনাবলৈ কোৱা নাই নহয়। জুলি, তোৰ কিন্তু চব কথা মই সহ্য কৰি নাথাকিম। তুমি অলপ মনে মনে থাকাচোন, এইবোৰ কেলৈ কৈ আছা? নহয় মানে, আজি অলপ দাইল কমিলে, সেইকাৰণে দাইলখিনি পনীয়া হ'ল। ইমান যদি নাই, আমাক নোখোৱালেও হয় দেখোন। ইমান দিনৰ মূৰত তুমি ঘৰলৈ আহিছা, কিবা এটা নোখোৱাকৈ কেনেকৈ পঠাওঁ বাৰু? মায়েও তুমি আহিবা বুলি কিমান ফূৰ্তিত আছে। তুমি একো এটা নোখোৱাকৈ গ'লে মায়ে বেয়া নাপাব জানো? মই একো খাবলৈ নাই, মুঠতে মই এতিয়া ঘৰলৈ যাওঁ। মা, মোক বেয়া নাপাবি, মই আৰু এইখন ঘৰলৈ আহিবলৈ নাই। এইখন ঘৰত মোক কিবা এটা খুৱাব পৰাও একো সমৰ্থন নাই, সেইকাৰণে এইবাৰৰ পৰা নাহোঁ আৰু মই। হ'ব আৰু, তোৰ বহুত কথা মই সহ্য কৰি থাকিলে, এতিয়া একো কথা সহ্য নকৰোঁ। তই ধনী হ'লে বিয়া হৈ এনেকুৱা হবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। এইখন ঘৰতে ইমান দিনে ডাঙৰ দীঘল হ'লি, আৰু এইখন ঘৰৰে এতিয়া অপমান কৰিবলৈ আহিছ। তই যদি দেখিছই মই ফেনৰ তলত থাকিব পৰা নাই, কষ্টত আছোঁ, তইও সহায় কৰিব পাৰ দেখোন। অকল ল'ৰাটোৱে দায়িত্ব নহয়, মাক বাপেকৰ ছোৱালীজনীও দায়িত্ব থাকে দেখোন।
সি যিমান পাৰে ঘৰখনৰ কাৰণে কৰিছে, তোৰ ওচৰত যদি বেছি ধন পইচা আছে তই দিব পাৰ দেখোন। তই যদি আৰু আহিব নিবিচাৰ এইখন ঘৰলৈ নাহিবি তেতিয়াহ'লে। মই ধনী ঘৰৰ পাই ইমান অহংকাৰী হবি বুলি কেতিয়া ভবা নাছিলোঁ। হ'ব এতিয়া মই যাওঁ ইয়াৰ পৰা, বহুত কথা শুনালা মোক। ব'লা সোনকালে ইয়াৰ পৰা যাওঁ। তোমাৰ চব কথা কৈ হ'লনে? তোমাৰ যদি যাবলৈ মন আছে যোৱা, মই কিন্তু নবৌৱে বনোৱা ভাত খাইহে যাম। আৰু তুমি নিজৰ ঘৰখনকে আঁকোৱালি ল'ব পৰা নাই, মোৰ ঘৰখন দেখোন কেনেকৈ আঁকোৱালি ল'বা? পিছত যদি মই তোমাক এৰি দিওঁ তেতিয়া তুমি কি কৰিবা? ক'ত থাকিবা তেতিয়া তুমি? এইখনৰ ঘৰৰ দৰজা দেখোন তুমি সদায় কাৰণে বন্ধ কৰি দিলা। মোৰ ঘৰখনো আগতে ধনী নাছিল, মই নিজে কষ্ট কৰিহে ধনী হৈছোঁ। মা আৰু দাদাই মোক বিচাৰি দিয়াৰ কাৰণেহে তুমি সেইখন ঘৰলৈ বিয়া হৈ যাব পাৰিলা, নহ'লেতো বেলেগ এখন ঘৰলৈ যাবলগীয়া হ'লহেঁতেন। তুমি এই সুখৰ জীৱনটো কেৱল মা আৰু দাদাৰ বাবে পাইছা, আৰু তুমি আজি সেই মাক আৰু এই ঘৰখনকে অপমান কৰিবলৈ আহিছা। মোৰ আজি লাজ লাগিছে তোমাক নিজৰ পত্নী বুলি ক'বলৈ। মই হ'লে তোমাক লগত নিব নোৱাৰোঁ, মোক বেয়া নাপাবা। তুমি এইবোৰ কি কথা কৈছা? গম পালোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই দুখীয়া ঘৰৰ পৰা গৈ ফটককৈ ধনী ঘৰ পোৱাৰ কাৰণে অহংকাৰী হৈ পৰিছিলোঁ। এতিয়া বুজি পালোঁ মই। মা মোক ক্ষমা কৰি দিবি। নবৌ তুমিও মোক ক্ষমা কৰি দিবা। আৰু দাদাক এইবোৰ কথা নক'বা, নহ'লে সি কষ্ট পাব। হ'ব দিয়া নকওঁ, তুমি যে বুজি পালা সেইটোৱে বহুত। সঁচাকৈ দাদাই বহুত কষ্ট কৰিছে এই ঘৰখনৰ কাৰণে, এতিয়াৰ পৰা ময়ো যি পাৰোঁ কৰিম এই ঘৰখনৰ কাৰণে। হ'ব দে এতিয়া, তই যে বুজি পালি আকৌ। ব'লা নবৌ ভাত বাঢ়োংগে ব'লা, আমিও সোনকালে খাই মেলি যাব লাগে নহয়। ঠিক আছে ব'লা। ধন্যবাদ জোঁৱাই, তোমাৰ কাৰণে আজি তাই বুজি পালে, নহ'লে তাই অহংকাৰত ডুবি গৈছিল, নিজৰ ঘৰখনকে দেখিব নোৱাৰা হৈছিল। আপুনি চিন্তা নকৰিব মা, আৰু ময়ো এইখন ঘৰৰ কাৰণে যি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। হ'ব ব'লা এতিয়া ভাতকেইটা খাই লোৱাগে। ঠিক আছে ব'লক। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ।